7 ডিগ্ৰী চেলচিয়াছৰ কথা আছে তো কইনা চইনা পাবা লাগিব পুৱাই পুৱাই কালাকন খাম চুৰৰ কামে চুৰ কৰা তাতে আৰু উপায় নাই তো মাথা গৰম হৈছে যি ৰ'দ দিছি বাপৰে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ মই আছোঁ বৰ্তমান ঘৰলৈ মুখত আৰু মই আহিছিলোঁ গুৱাহাটী চাইকেল লৈ আপোনালোকে যিসকলে আগৰ এপিছডটো চাইছে মানে আগৰ ভিডিঅ'টো চাইছে গম পাইছে তো এতিয়া যাম মই নলবাৰী মানে ঘৰ আহোঁতে আহিছিলোঁ হাজৈ নলবাৰী হাজৈ গুৱাহাটী আহিছিলোঁ এতিয়া যাম চাগে ৰঙিয়া হৈ যাম তো বলক ৰাতিপুৱা আজি আছিল 5টা আৰু ষ্টাৰ্ট দিলোঁ দিয়ক ইয়াৰ পৰা উঠিম আৰু তো বৰ্তমান গাড়ী চাড়ী কম আছে তো আৰু ৰ'দটো ওলোৱা নাই চাওঁ কিমান যাব পাৰোঁ ৰ'দ নোলাওঁতে ইফালে আছে দুৰ্গা মন্দিৰ তো জয় দুৰ্গা মা বুলি কৈ পেডেলত দিলোঁ ভৰি তো বলক কেতিয়া যায় ঠিক নাই তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো আৰু এটা কথা আপুনি যিমানে সোনকালে নকৰক কিয় না মই 4:15 উঠিলোঁ ৰাতিপুৱা গা পা ধুই ওলোৱাকলৈকে মানে 5টা বাজিলে মানে যিমানে সোনকালে নকৰক কিয় দেৰি হ'বই অলপ উপায় নাই আৰু কি কৰিব উপায় নাই এয়া ৰাতিপুৱাই পুৱাই গুৱাহাটীৰ মানুহবিলাকে মৰ্ণিং ৱাক কৰিছে একেবাৰে চাওক নাকত সপাৰি আৰু কিছুমানে কামত যাই আছে নিজৰ কামত যেনেকৈ মই যাই আছোঁ ঘৰত এইফালে ই ৰিক্সা তো এটা কথা মই ভাবিছিলোঁ নলবাৰীতে নেকি ই ৰিক্সাৰ একদম হেৰি কিন্তু এতিয়া গুৱাহাটীতো হোৱা হৈছে ই ৰিক্সা চাৰিওফালে ই ৰিক্সা কেইদিনমান পিছত চিটি বাছেও পাত্তা নাপাব চাগে কাৰণ এই ই ৰিক্সা অলপ ধৰক 4জন হ'লেও এনেকৈ সৰু ৰাস্তাও যায় না খেলখন থৈ এখন লৈ যাওঁ নেকি নেনাও দক পিছত দি বানো মুজে পেহচানো मैं हूँ कौन मैं हूँ डॉन পুৰা একদম জাকত ধুনীয়াকৈ দে আৰু ৰাতিপুৱাই পুৱাই গাড়ী চলা আৰম্ভ হৈ গৈছে একেবাৰে বহুত গাড়ী চাওক মই ভাবিছিলোঁ অলপ কম হ'ব কিন্তু ঠিকে আছে এইখিনি কথা নাই বেছি জাম হোৱা নাই তো এয়া পাই গ'লোঁ নীলাচল ব্ৰিজ কিন্তু কথাটো হ'ল মই ওপৰত দি যাওঁ না তলে দি যাওঁ দেখা হৈছে ওপৰত দি গ'লে মানে কষ্ট হ'ব বহুত উঠাব লাগিব না বলক ওপৰত দিয়ে যাওঁ যি আছে কাৰণ নতুন ব্ৰিজখনত উঠাই নাই মানে এইকেইদিন গুৱাহাটীত অহা নাছিলোঁ তো বলক নতুন ব্ৰিজৰ ওপৰেৰে এইখন যাওঁ নীলাচল ব্ৰিজৰ ওপৰে চাইকেল চলাই যাম অলপ কষ্ট হ'ব উঠাওঁতে অলপ সময় লাগিব এইখনৰ ওপৰেৰে যাওঁতে কাৰণ খোজকাঢ়িব ধুলল আৰু ভাগৰো ধৰিব কিন্তু আৰু বলক আৰু নতুন বস্তু নতুনতে বস্তু থাকে না মানে ইমানো নতুন নহয় দিয়কচোন এইবিলাক শুকাই গৈছে একদম ফুলবিলাক শুকাই গৈছে কিন্তু গুচাই দিয়া নাই ফুলবিলাক আৰু লাইটবিলাক ভাল লগা হৈছে যদি জ্বলি থাকিল হয় না এতিয়াও ভাল লগা হ'লা হয় কাৰণ সূৰ্য দেৱতা ওলা নাই না এইখন কিছু ওখ হৈছে দিয়ক কাৰণ এখনি উঠাওঁতে মোৰ ভাগাত ধৰিছে কিমান তলৰ পৰা পাহাৰ বুলিয়ে ধৰকচোন এখনক পাহাৰৰ ওপৰত উঠি দিছোঁ আহি পালোঁ নীলাচল ব্ৰিজৰ মাজ অংশত তো এইফালেৰে আপোনালোকে চাব এইফালেৰে আছে মা কামাখ্যা এইখন গেট তলেৰে গ'লে এই ওপৰত আছে মা কামাখ্যা জয় মা কামাখ্যা কি তো মা কামাখ্যা যেতিয়া মোক ভালে ঘৰলৈ লৈ যায় আজি আৰু ইয়াৰ পৰা মই চাইকেলত উঠিম ব্ৰিজখনৰ মাজ অংশত এটা ভাল কাম কৰিছে যাতে কেতিয়াবা ইমাৰ্জেঞ্চিত সেইফালেৰেও যাব পাৰি এই ইয়াত মাজতে গেট দি দিছে এনেকৈ এয়া চাওক গেটকেইখন খুলি দিবা আৰু পিছত এইখন গেট ইয়াৰ পৰা একলগি আৰু তাৰ পৰা এখন তো এইফালে কথা নাই আৰু চাইকেল মাৰি এনেকৈ যাই থাকা আৰু এইফালেতো ডাউন আছে ইয়াৰ পৰা আগত এটা ভাজ আছে ভাজটোৰ পৰা ডাউন সেই সূৰ্য দেৱতা আজি 10টা মানত ওলবি নীলাচল ব্ৰিজৰ ওপৰত এনেকৈ চাইকেল চলাই আছোঁ মজা লাগিছে মজা আগিয়া ভাই মজা আগিয়া ৱাও ৰাতিপুৱা সূৰ্য ওলোৱা নাই আৰু এনেকৈ আৰু বেছিভাগ মানুহে চব জগিং কৰিছে মানে খোজকাঢ়িব ভাল হৈছে কিন্তু কাষে ধুনীয়াকৈ আৰু চাওক কাষে লাইট দিছিল নহয় কিছুমান জেগাত লাইটবিলাক নাই লাইটবিলাক খুলি নিলে চাগে আগৰ ফালে আহিছিল লাইটবিলাক আৰু সেইটো আছে
কিন্তু এইটো চাইডৰ লাইটবিলাক নাই, মানে এই কাষে কাষে লাইট আছিল, ইয়াৰ কাষে কাষে আছে লাইটবিলাকে চাওক এনেকৈ ৰঙা নীলা জ্বলি থাকে। ৰাতি ৰাতি ভাল লগা হ'ব, তেতিয়া গোটেই ৰাতি আন্ধাৰ হৈ থাকিব, এই চাওক ৰঙা নীলা জ্বলি থাকিব এনেকৈ ৰাস্তাটোত, মজা লাগিব। আৰু এইফালেও নাই লাইটবিলাক, মানে আধা আধি লাইট খুলি লৈ গৈছে, আধা আধাই আছে মাজে মাজে। আৰু এটা কথাও, এই ওচৰত লাইটবিলাক দিবই নালাগিছিল, কাম নাই আৰু, কাৰণ ওপৰত দিছা ভাল লগা হৈছে। ওপৰৰকেইটা তলৰকেইটাতো চুৰে নিবই, চুৰক আৰু কেনেকৈ ৰখাব, পুলিচ দিব লাগিব যে, চুৰৰ কামে চুৰ কৰা, তাতে আৰু উপায় নাই না। আৰু ইয়াতে এনেই দি থৈছে, গাঁঠি দি থৈ দিছে লাইটবিলাক, এই চাওক এনে কলা কাপোৰেদি গাঁঠি দি দিছে, থাকিব নেকি এনেকৈ কলা কাপোৰেদি গাঁঠি দিলি। পাই গ'লোঁ মই নেশ্যনেল হাইৱে, ওপৰতে যাব লাগিব, তো ওপৰত উঠিব লাগিব। আগতেতো এনেকৈ যাব পাৰিছিলোঁ না, এতিয়া বোলা ওপৰত উঠোঁ। তো এয়া চাওক, ইয়াৰ পৰা নলবাৰী দেখুৱাইছে 56 কিলোমিটাৰ, কিন্তু কোনফালেৰে বা 56 কিলোমিটাৰ সেইটো নাজানো। মই যাম ৰঙিয়া হৈ, কাৰণ আহিছিলোঁ আহোঁতে হাজো হৈ জালুকবাৰীৰ এইখিনি কিবা এটা ভাল লাগে, মানে সেউজীয়া সেউজীয়া হৈছে তো, ভালকৈ যদি এইখিনি গছ চছ ৰুই দিলে হয় আৰু ভাল লাগিল হয়। আৰু মই চাওক যাওঁতে এইফালেৰে গুচিছিলোঁ নেশ্যনেল হাইৱে হৈ, আৰু আহোঁতে তলেৰে আহিলোঁ, মানে গুৱাহাটীৰ মাজত। তো ইয়াৰ পাই গ'লোঁ শৰাইঘাট ব্ৰিজ। আৰু এটা কথা, চাইকেলখন অলপ শ্ল' যোৱা হৈছিল, কাৰণ চাইকেলখন বহুত পুৰণা চাইকেল না, তো কি কৰিব উপায় নাই, বহুত চলালোঁ এইকেইদিন, কোনো ৰিপেয়াৰিঙো কৰা নাই। তো বলক এনেকৈ যাই থাকিম আৰু কি কৰিম আৰু, উপায় নাই, কাৰণ এইখন চাইকেল ইমানখিনি যি দিছি লগত, ইমান কিলোমিটাৰ চলালোঁ, এতিয়ালৈকে চাৰ্ভিচিং কৰা নাই। তো মই মাজেদিও যাব পাৰিলোঁ হয়, কিন্তু কাষে কাষে আহিলোঁ, কিবা এটা ভাল লাগিছে। আৰু অকলে অকলে যাই আছোঁ এনেকৈ, সেইফালে গাড়ীও যাই আছে না, ন' চেল্ফি জোন, চেল্ফি উঠোৱা নেকি। তো এয়া চাওক, এইফালেৰে যদি যাওঁ, মানে মই ৰঙিয়া হৈ যদি যাওঁ নলবাৰীলৈ 56 কিলোমিটাৰ হ'ব, আৰু যদি হাজো হৈ যাওঁ অলপ কমি যাব। তো কি কৰোঁ ভাবিছোঁ, ধৰক আৰু উপায় নাই, এইফালেদি যাম, যি আছে, কাৰণ আহোঁতে আহিছিলোঁ মই হাজো হৈ, যাওঁতে যাম ৰঙিয়া হৈ, এইখনত উঠিব লাগিব। আৰু এনেকুৱা টাইপৰ দলংবিলাকতে অলপ কষ্ট হয় দিয়ক, উপায় নাই আৰু কি কৰিব, এই তলেদি গ'লে অলপ কষ্ট কম হ'লা হয়। আৰু এটা কথা, আজি ৰ'দটো ওলাবই কিজানি, সূৰ্য দেৱতা দেখা দিছে, অলপ অলপ গৰম হ'ব কিছু। যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই, মানে মই অহা ভিডিঅ'টো চোৱা নাই, সেইটো চাই ল'ব। এইফালেৰে এনেকৈ আহিছিলোঁ, আৰু যাম এইফালেৰে এতিয়া। কিনো কিবা এটা ভাল লাগে, কাৰণ পাহাৰ চাহাৰ আছে না, সেইকাৰণে মজা লাগে। আৰু চাওক, এইখিনি আহোঁতে মোৰ 1 ঘণ্টা লাগিল, মানে 6টা বাজিল, মানে ৰখি ৰখি আহি আছোঁ তো, সেইকাৰণে। আৰু নীলাচলত অলপ সময় ৰখা গ'ল, নীলাচল ব্ৰিজখনত। তো কি কৰিব আৰু, ওলাই গ'ল সূৰ্য দেৱতা, আৰম্ভ আৰু ৰ'দ খোৱা। তো ৰ'দ ইমান খাইছোঁ না, বাপৰে কি ক'ম আৰু, মানে আগৰ ভিডিঅ'টোত তামাম ৰ'দ খাইছোঁ। আজি ভাবিছিলোঁ অলপ দেৰিকৈ হ'ব সূৰ্য দেৱতা, কিন্তু কি কৰিব উপায় নাই, ৰাতিপুৱাই পুৱা সাৰ পালে। আৰু গাড়ীও বহুতে ভাবে, অলপ কমে দিব পাৰিলে ভাল আছিল, যাদু মাৰি কমি যা। তো গুৱাহাটী এইমছ আছে ইয়াৰ পৰা 6 কিলোমিটাৰ। আৰু মই এটা কথা ভাবিছোঁ, ইয়াৰ পৰা যেতিয়া মই ঘৰত যাম না, কেইদিনমান ঘৰৰ পৰা নোলাওঁ চাগে, কাৰণ ৰ'দত ঘূৰাতে ইমানে ক'লা হৈছোঁ, মানুহ দেখা পালে মোক চক খাই যাব। আৰু যি 2-এটা আপি মধ্যে চাইছিল অলপ কেৰাকৈ ঘূৰি, সেই 2-এটা আপিও নাচা হ'ব মোক। গতিকে 2দিনমান য'তে থাকিম। আৰু আপোনালোকে ক'বচোন, এই যে সূৰ্যৰ তাপত স্কিন জ্বলি গ'লে কি কৰিব লাগে, তো ইনষ্টাগ্ৰামত মেছেজ দি ক'ব মোক। ৰক জোন, ইয়াৰ পৰা পাহাৰৰ পৰা আহি যাব পাৰে তো, এইবিলাক পাহাৰৰ পৰা শিলবিলাক নামি আহেতো, এইখিনি ঠাইত ৰখবা নৰা, যাই থাকিব লাগিব, নহ'লে যদি ওপৰৰ পৰা এটা শিল আহি যায় হৈছে আৰু চেছ। তো এয়া আহি পালোঁ মই চাংচাৰি বজাৰ। ইয়াত মানে হোটেল বহুত আছে, কিন্তু হোটেলবিলাক খোলা নাই। কিবা এটা খাব মন আছিল, কিন্তু কি কৰিব, এয়া চাওক ৰণবীৰ কাপুৰে পেপচি খাই আছে, তাৰ বাহিৰে দোকানবিলাক খোলা নাই এখনো। চাৰিওফালে ৰণবীৰ কাপুৰকে দেখা পাইছোঁ পেপচি খাই থকা। তো এনেকৈ পেপচি খাই থাকিলে আমাৰো খাবৰ ইচ্ছা যায় দিয়কচোন, কিন্তু কি হ'ব আৰু, এয়া চাওক দোকান খোলাই নাই, চাৰিওফালে ৰণবীৰ কাপুৰ নহয়, ৰণবীৰ সিং, মানে নাম দুটা একে না, গতিকে টাইটেলটো অলপ ভুল হৈ গ'ল মোৰ, একো নাই, সিঙে হওক বা কাপুৰে হওক। আচলতে ইহঁতে খাই না নাখায় পেপচি এইবিলাক, ফটোত জিংকে দেই বাপৰে, একদম বডি চডি হ'লে।
আমিহে খাওঁ, ৰান্ধেবা খাই না নাখায়। তো এয়া চাওক প্ৰত্যেকখন দোকানতে ৰণবীৰ সিং। তো ৰণবীৰ সিঙক দেখাওঁতে দেখাওঁতে একদম বৰ লাগি গৈছে। দীপিকা পাডুকনকতো দুই এখনত লগাই দিব পাৰিলে হয়, চাইও ভাল লাগিল হয় আমাৰো। কি কৰিব আৰু চব ৰণবীৰ সিঙে চাওক প্ৰত্যেকখন দোকানতে ৰণবীৰ সিং দেখা হ'ব, চাৰিওফালে ৰণবীৰ সিং। মানে এনেকুৱাকৈ ড্ৰেছ মাৰছি না, কোনোবা যে পেপচি নাখোৱা মানুহ আছে না, সি যাই হ'লেও খাব, কাৰণ ৰণবীৰ সিঙে খাই আছে প্ৰত্যেকখন দোকানতে, আমিও খাওঁ ৰ। তো এয়া আহি পাই গ'লোঁ মই এটা গণেশ মন্দিৰ। ইয়াত চাওক এইটো গণেশ মন্দিৰ যেতিয়া আছে, ইয়াত গণেশ পূজা হ'ব 18, 19 আৰু 20 তাৰিখে ছেপ্টেম্বৰৰ চাংচাৰিতে। আৰু মন্দিৰটো ইফালে আছে, এইবিলাক পেণ্ডেল চেণ্ডেল বনাই আছে। তো ভোক লাগে আনছি, মাহী কিবা দিব দিছিল ৰ'ব, যিহেতু মই মাহী থৈ ঘৰত আছিলোঁ। এয়া মৰমতে কিবা দিব দিছিল, কৈছিল ৰাস্তাত যদি ভোক লাগে খাবি, কিন্তু একদম চেপ্টা হৈ গৈছে। কিবা দিছে চাওঁ ৰ'ব, ভিতৰত কালাকণ আছে, কিন্তু কালাকণ ৰাতিপুৱাই পুৱাই কালাকণ খাম, উপায় নাই, হোটেল খোলা নাই, হোটেলবিলাক বন্ধ আছে না। বাহিৰতে মানে কিবা এটা খাই ল'ব লাগিব, আৰু বাহিৰতে চাৰিআলি ইয়াৰ পৰা আছে প্ৰায় 10 কিলোমিটাৰ। এৰিয়া কালাকণ খাই ল'লোঁ আৰু এনাৰ্জি আহি গ'ল অলপ। তো এতিয়া আৰু বলক যাই থাকোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইবিলাক চব আৰ্মিৰ গাড়ী আহিছে, আৰ্মি। তো ইয়াতে এটা আৰ্মি কেম্প আছে চাগে, হয় এইফালে আৰ্মি কেম্প আছে। পেডেল মাৰি 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 অ ভণ্টি চাইকেল চলাই যাওঁ, পদূলি এৰি 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 অ ভণ্টি তোমাৰে ঘৰ পাওঁ। আৰু এইখিনি ঠাইত চাওক কেইডালমান গছ আছে না, ভাল লাগে এনেকৈ গছ থাকিলে ভাল লাগে। টোল গেট পাই গ'লোঁ, কিন্তু মোৰ কথা নাই, টোল দিব নালাগে, কাৰণ মই চাইকেলে লৈছোঁ আৰু 4 চকীয়া আনিলে লাগে। লা 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 অকণমান সময় চকুন মতে আহিছিলোঁ, কাৰণ এই ৰাস্তাটো বন্ধ কৰি থৈছে, কিয় বা নাজানো, আৰু এই আগৰ পৰা খোলা আছে। তো এটা ৰাস্তাৰে এইটো ৰাস্তাৰে অহা যোৱা কৰিব দিছে, চাওক এইটো ৰাস্তাৰে অহা যোৱা কৰিছে। তো মই এইখিনিত ধুনীয়াকৈ চিলি আহি আছিলোঁ। তো এইফালে কিবা কিবি বনাই আছে এনেকৈ, সেইকাৰণে ৰাস্তাটো বন্ধ কৰি থৈছিল। কিবা বনাই আছে এইটো, এইফালেও বন্ধই। তো এইখন ব্ৰিজ হ'ব, ব্ৰিজ বনাই আছে ইয়াতো। এটা কথা ক'ব লাগিব, কিন্তু ব্ৰিজ বনাই আছে দিয়ক, কিন্তু আৰু ব্ৰিজ চাৰিওফালে। এইখন এখন ব্ৰিজ হ'ব। তো কেইদিনমান পিছত আহিলে, কেইদিনমান নহয় কেইবছৰমান পিছত, অহা বছৰ আহিলে চাগে এইখনৰ উৎপত্তি যাব পাৰিম। মই পাই গ'লোঁ বাইহাটা চাৰিআলি, কিন্তু এইখিনি চিনিব নোৱাৰিছি, কাৰণ এয়া চাওক ৰাস্তা খান্দি একদম গাঁটা কৰি দিছে, মস্ত ডাঙৰ, মানে বহুত ডাঙৰ এখন ব্ৰিজ হ'ব ইয়াত। তো ব্ৰিজখন হ'লে আহিলে দেখা পাম বাৰু। আৰু এইফালে গ'লে তেজপুৰ এনেকৈ আপাৰ আছাম যাব পাৰি। তো এইফালেৰে এনেকৈ যাই থাকোঁ, সেইফালেৰে এটা ৰোড খোলা আছে, এটা ৰোড বন্ধ আছে, মানে এক চাইড, যিহেতু খান্দি নোহোৱা কৰি মাৰিছে। এইটো ৰাস্তাই আছিল না কি আছিল গমেই নাপায়। বাপৰে দিছে কিন্তু আজি সূৰ্য দেৱতাই। কিন্তু এটা কথা ভাল হৈছে মোৰ, হাৱেদি অহাৰ কাৰণে এটা কথা ভাল হৈছে, জাম কম ৰাস্তাটোত। তো কথাটো হ'ল চাওক, আৰু নলবাৰী 31 কিলোমিটাৰ আছে, 31 কিলোমিটাৰ और बाकी है। तो बोलो उपाय নাই। এতে কি থৈ দিছে, সোনা চনা থৈ যায়, এতে কি থৈ গেছি, KFCৰ পৰা কিবা আনি খাই পেলাই থৈ দিছি। ভোক লাগিছিল, এয়া পুৰি খাব ৰখি গ'লোঁ এখন ধাবাত, খাই লওঁ ৰ'ব, পেটটো পূজা কৰি লওঁ, এনাৰ্জি লছ হৈ গৈছে একদম। আচাৰ দিছি, পিঁয়াজ দিছি, তো পুৰি চুৰি খাই শক্তি পাই গ'লোঁ অলপ। তো এতিয়া বলক আৰু বাপৰে খোলা। তো কথাটো এনেকুৱা চাওক, হাৱেৰ কাষত, যিহেতু মই নেশ্যনেল হাৱেৰে গৈ আছোঁ, গতিকে হাৱেৰ কাষত যি দেখা পাওঁ তাকে দেখাব মানে আপোনাক কওক, গতিকে যি দেখাব পাৰোঁ গৈ আছোঁ। আৰু চাওক যি গৰম দিছে নহয়, আহি এনেকৈ চেণ্ডেল টেণ্ডেল খুলি দিছোঁ, আৰু হাৱেৰ মাজত যি এনেকৈ থাকে ৰাস্তাৰ কাষত, সেই গছৰ তলত এনেকৈ জিৰণি লৈ আছোঁ, নহ'লে নোৱাৰি আৰু। সূৰ্য দেৱতাই ক্ষমা কৰা নাই আজি আমাক মানে মোক। পালোঁ মই ৰঙিয়া, আৰু ৰঙিয়াতো এখন ফ্লাইঅভাৰ বনাই আছে এইফালে। তো চাৰিওফালে ফ্লাইঅভাৰ উৰে যাই থাকিলে হ'ল। সেয়া চব বনাই আছে, তো মাথা গৰম হৈ গৈছে, যি ৰ'দ দিছে বাপৰে। আৰু ইয়াত ধুনীয়া ধূলা, এইফালে ফ্লাইঅভাৰখন বনাই আছে না, তো কি কৰিব উপায় নাই।
বহুত আগৰ ফালে বহুত দূৰলৈ গছ গছনি নাইতো সেইকাৰণে ইয়াত গৰম হৈ গৈছে, নহ'লে হিলে যাম একেবাৰে ধুমকে যাম। এটা কথা ভয় লাগিছে ৰ'ব, কাৰণ যিটো লেভেলত মানে মই ৰ'দে ৰ'দে ঘূৰি ক'লা বাঢ়িছোঁ, ঘৰ যোৱাৰ পাছত মোক চিনি পাই না নাপায় মোৰ সন্দেহ হৈছে। মায়ে আৰু কয় নেকি কোনিয়ে এইটো এনেকৈ কয় নেকি। আৰু যদি মই এতিয়া এটা আফ্ৰিকাৰ মানুহ লগ পাওঁ না, কি হ'ব? আমাৰ দৰে মানুহ এতিয়াও আছে। তো ইয়াৰ পৰা যোৱাৰ পাছত মই কেইদিনমান চাইকেল টাইকেল নচলাওঁ, কাৰণ বিয়া চিয়াৰো কথা আছে তো, কইনা চইনা পাবা লাগিব। ক'লা ইমান ক'লা চব কোনি দিব। কিন্তু বছৰৰ মূৰত এটা এনেকৈ ট্ৰিপ লাগে চাইকেল লৈ, মজা লাগে, কিন্তু মজা লাগে। কষ্টটো আছে, কষ্ট বহুত আছে, কিন্তু মজা এটা আছে। কিবা কি মজা আছে এইটো আপোনালোকক বুদ্ধি মই ক'ব নোৱাৰিম, আপোনালোকে নিজে এনেকৈ চাইকেল চলাব লাগিব, তেতিয়াই গম পাব। ইফালে ধুনীয়া এখন নদী বৈ আছে, নদী নহয় জান জুৰি চাগে। তো দেখা পাই মোৰ গা ধুং লাগি গৈছে। ৰাতিপুৱা মই ধুইছোঁ এইটো বেলেগ কথা, কিন্তু এতিয়া যি গৰমৰ উৎপাদত ইয়াত তেনেকৈ গছৰ তলত ৰখিছোঁ, অকণমান সকাহ পাইছোঁ। এইফালৰ পৰা ধুনীয়া বতাহ আহিছে, কিন্তু কি হ'ব এইফালৰ পৰা গৰম, নেশ্যনেল হাইৱে যিহেতু, আৰু গাড়ীৰ গৰমবিলাকতো আছে এইফালে সেনেকৈ। তো ইয়াৰ পাই গ'লোঁ ঘগ্ৰাপাৰ, আৰু নলবাৰী আছে 11 কিলোমিটাৰ। তো আৰু বেছি দূৰ নাই, তো লাহে লাহে পাম। কিন্তু এটা কথা, এই ভিডিঅ'টোত আপোনালোকক বেছি একো দেখুৱাব পৰা নাই, খালি ৰাইডটো দেখুৱাইছোঁ। মই যোনফালেদি আহিছোঁ সেইটো দেখুৱাইছোঁ। তো বেলেগ আৰু কি দেখুৱাম, ৰাস্তাত যি পাওঁ সেই দেখুৱাই আহিছোঁ। তো বেলেগ এক্সপেক্ট কৰিছিল যদি ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব। তো বলক। তো কথাটো হ'ল এনেকুৱা যে একদিনত এনেকুৱা এখন চাইকেল লৈ, ভাঙা চিঙা চাইকেল লৈ প্ৰায় ধৰক 5টা বজাৰ পৰা, ৰাতিপুৱা 5টা বজাৰ পৰা গধূলি 4টা বজালৈকে 150 কিলোমিটাৰ ৰাইড আৰামছে কৰিব পাৰি। কষ্ট হ'ব অলপ, সেইটো বেলেগ কথা। আৰু যদি আপুনি ৰাইড কৰা চাইকেলবিলাক আছে যে আজিকালি যে নতুনকৈ ওলাইছে দামী দামী চাইকেল, সেইবোৰ চাইকেল ল'লে প্ৰায় 250 নহ'লেও 200ৰ ওপৰত ৰাইড কৰিব পাৰি চাগে। কাৰণ মই যিহেতু প্ৰমাণ পাইছোঁ, এইখন দি 150 কিলোমিটাৰ পাৰি। তো फाइनली नलबारी शहरों भीतर तमाम। तो अपना शहर पहुंच गया। तो अपना मंत्री स्वागतम करता हुआ जयंत मल्ल बरुआ এইফালে স্বাগতম প্ৰজ্ঞা নগৰী নলবাৰীলৈ। তো বলক বাকীখিনি কথা পাতি আছোঁ, কাৰণ এনাৰ্জি নোহোৱা বেছি। সূৰ্য মামাৰ ওপৰ ফালে একদম পুৰা দি আছে, আৰু পুৰা মূৰৰ ওপৰত আছে একদম সূৰ্যটো। অ'হো 37 ডিগ্ৰী চেলচিয়াছ। তো আৰু ঘৰ আহি পালোঁ এই 37 ডিগ্ৰী চেলচিয়াছত। মোৰ নিজৰে বিশ্বাস হোৱা নাই যে ইমান ৰ'দত ইমান দূৰৰ পৰা চাইকেল চলাই আহিছোঁ। তো কিছুমান মানুহৰ কাৰণে সহজ, আমাৰ কাৰণে টান, কাৰণ আমি সদায় নচলাওঁ তো চাইকেল ইমান দূৰ, অলপ চলাওঁ কেতিয়াবা। আৰু ধৰক চাইকেলখনো বহুত পুৰণা। তো আজিকালি যিবোৰ চাইকেল ওলাইছে সেইবোৰ চাইকেলৰ তুলনাত এখন বহুত পুৰণা চাইকেল, আৰু এইখন চাইকেলৰে ইমান ৰাইড কৰা মানে অলপ কষ্ট আছে। তো যি কি নহওক ৰাইডটো কৰি আহিলোঁ। যদি আপোনালোকে ভাল পাইছে লাইক কৰিবই, সেইটো জানো। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিব। আৰু ভালেই লাগিল, কিন্তু অলপ কষ্ট হৈছে, এয়া ভৰি চৰি বিষাই আছে। তো গা পা ধুই ধুনীয়াকৈ ভাত চাত খালোঁ। তো এতিয়াহে মোক অলপ ঘৰৰ মানুহে চিনি পাইছে যে মই, নহ'লেতো একদম অৱস্থা হৈছে। তো কেইদিনমান অলপ চেহেৰাটো অলপ ঠিক হওঁতে সময় লাগিব, তো কথা নাই। তো চাই থাকিব ভিডিঅ'সমূহ, ইয়াতকৈ ভাল ভিডিঅ' আনিম। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'টো শেষলৈকে যিসকলে চাইছে বহুত ধন্যবাদ। তো বাই।